ছাত্ৰ-ছাত্ৰীসকল, আজি ভক্ত প্ৰহ্লাদ নামৰ পাঠটি আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে পাঠটি ভালদৰে পঢ়িবা আৰু কথাখিনি মনোযোগেৰে শুনিবা। পাঠটিত এখন ধুনীয়া নাটিকা দিছে আৰু নাটিকাৰ কথাখিনি মই তোমালোকক কৈ দিছোঁ। তোমালোকে নিশ্চয় প্ৰহ্লাদৰ কথা শুনিছা। নাটিকাখনিৰ জৰিয়তে ভক্ত প্ৰহ্লাদৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু অগাধ ভক্তিৰ কথাকে ক'ব বিচৰা হৈছে। ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সদায় সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ শ্ৰৱণ কীৰ্তন কৰিছিল। প্ৰহ্লাদৰ দেউতাকৰ নাম আছিল দৈত্যৰাজ হিৰণ্যকশিপু। তেওঁ বিষ্ণুৰ ঘোৰ শত্ৰু আছিল, কাৰণ তেওঁৰ ভাতৃ হিৰণ্যাক্ষক বিষ্ণুৱে বৰাহ অৱতাৰ ধাৰণ কৰি বধ কৰিছিল। তোমালোকে ভগৱান বিষ্ণুৰ 10 অৱতাৰৰ বিষয়ে নিশ্চয় জানা, আৰু বিষ্ণুৱে বৰাহ অৱতাৰ ধাৰণ কৰি অত্যাচাৰী হিৰণ্যাক্ষক বধ কৰিছিল। ভাতৃক বধ কৰাৰ কাৰণে হিৰণ্যকশিপুৰৰ বাবে বিষ্ণু ঘোৰ শত্ৰু আছিল। বিষ্ণুৰ নাম কোনোবাই ল'লেও তেওঁ সহ্য কৰিব নোৱাৰিছিল। এইখিনিতে তোমালোকে এটা কথা জানি থোৱা যে আখ্যান মতে জয় আৰু বিজয় নামৰ দুজন স্বৰ্গৰ দুৱাৰ ৰখীয়া আছিল, আৰু এবাৰ ব্ৰহ্মাৰ মানসপুত্ৰ চাৰিসিদ্ধই অৰ্থাৎ ব্ৰহ্মাৰ 4জন মানসপুত্ৰই তেওঁলোকক অভিশাপ দিছিল, কাৰণ ব্ৰহ্মাৰ 4জন মানসপুত্ৰই ভগৱান বিষ্ণুক সাক্ষাৎ কৰিবলৈ আহিছিল। কিন্তু তেওঁলোকক তেওঁলোকৰ বেশভূষাৰ কাৰণে স্বৰ্গৰ দুৱৰী জয় আৰু বিজয়ে যথেষ্ট তিৰস্কাৰ কৰিছিল। আনকি তেওঁলোকক বিষ্ণুক সাক্ষাৎ কৰিবৰ কাৰণেও যাবলৈ নিদিছিল। গতিকে স্বৰ্গৰ দুৱৰী হৈ অসুৰৰ দৰে আচৰণ কৰাৰ কাৰণে চাৰিসিদ্ধই জয় আৰু বিজয়ক 3 বাৰ তেওঁলোকৰ অসুৰ কুলত জন্ম হ'ব বুলি অভিশাপ দিছিল। আৰু সেই অভিশাপ অনুসৰি তেওঁলোকে এটা জন্ম হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামেৰে পৃথিৱীত অসুৰ হৈ জন্ম লাভ কৰিলে। আৰু 2 ভায়েক ককায়েকৰ ইমানেই অত্যাচাৰ বাঢ়ি গৈছিল যে সিহঁতৰ অটপালিত অতিষ্ঠ হৈ বিষ্ণুৱে বৰাহ অৱতাৰ লৈ হিৰণ্যাক্ষক বধ কৰিছিল। আৰু হিৰণ্যাক্ষক বধ কৰা দেখি বিষ্ণু হিৰণ্যকশিপুৰৰ বাবে ঘোৰ শত্ৰু হৈ পৰিল। ভায়েকক বধ কৰাৰ সুৰ তুলিবলৈ হিৰণ্যকশিপু হিমালয় পৰ্বতলৈ গৈ তপস্যাত বহিল। অনেক বছৰ ধৰি হিৰণ্যকশিপুৱে তপস্যা কৰাত মহাদেৱ শিৱ আৱিৰ্ভূত হৈ তেওঁক কি বৰ লাগে সুধিলে। তেতিয়া হিৰণ্যকশিপুৱে তেওঁক অমৰ হোৱা বৰ দিবলৈ প্ৰাৰ্থনা জনালে, কিন্তু শিৱই আন বৰ ল'বলৈ কোৱাত দৈত্যৰাজ হিৰণ্যকশিপুৱে ক'লে যে তেওঁক এনে এটা বৰ দিয়ক যাতে কোনো দেৱতা বা নৰৰ হাতত তেওঁৰ মৃত্যু নহয়, কোনো অস্ত্ৰ শস্ত্ৰৰে যাতে তেওঁক বধিব নোৱাৰে, দিনত বা ৰাতি যেন তেওঁৰ মৃত্যু নহয়। তেতিয়া শিৱই সেয়ে হ'ব বুলি ক'লে। তেতিয়া মহাদেৱ শিৱৰ বৰত সন্তুষ্ট হৈ হিৰণ্যকশিপুৱে নিজকে সৰ্বশক্তিমান বুলি ভাবিবলৈ ধৰিলে আৰু অতি অহংকাৰী হৈ পৰিল। কিন্তু তাৰ বিপৰীতে হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদ কিন্তু শৰীৰ একান্ত ভক্ত আছিল। তেওঁ ভগৱানৰ চিন্তাতে মগ্ন হৈ থাকিছিল, আৰু এই কথাটোত হিৰণ্যকশিপুৰ যথেষ্ট অতিষ্ঠ হৈ পৰিছিল। তেওঁ যিকোনো প্ৰকাৰে প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ চেষ্টা চলাইছিল। বামানয় শাস্ত্ৰ মানে হৈছে দৈত্যকুলৰ শাস্ত্ৰ আৰু বেদ বিৰুদ্ধ শাস্ত্ৰ, অৰ্থাৎ বেদত যিবোৰ কথা আছে তাৰ বিৰুদ্ধে এই শাস্ত্ৰ আছিল। আৰু দৈত্যবংশৰ অনেক পৰম্পৰাৰ কথা য'ত লিখা আছিল, যিবোৰ দৈত্যকুলৰ শিশুসকলৰ বাবে জনাটো অতি বাধ্যতামূলক আছিল। আৰু দৈত্যকুলৰ শিশুসকলক সৰুৰে পৰাই এই বামানয় শাস্ত্ৰজ্ঞান দিয়া হৈছিল। আৰু এই শাস্ত্ৰজ্ঞান প্ৰহ্লাদক দিবৰ কাৰণে হিৰণ্যকশিপুৱে খণ্ড আৰু অৰ্মক নামৰ 2জন দৈত্যগুৰুক নিয়োগ কৰিছিল। তথাপি প্ৰহ্লাদে কিন্তু বামানয় শাস্ত্ৰজ্ঞান ল'ব বিচৰা নাছিল, কাৰণ বামানয় শাস্ত্ৰ বেদ বিৰুদ্ধ শাস্ত্ৰ আছিল। যিহেতু প্ৰহ্লাদ ভগৱানৰ একান্ত ভক্ত আছিল, গতিকে তেওঁ এই শাস্ত্ৰজ্ঞান ল'বলৈ অমান্তি হৈছিল। আৰু দৈত্যগুৰুসকলে প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ বিভিন্ন বুজনি দিছিল, আনকি বিভিন্ন ভয়ো দেখুৱাইছিল, কিন্তু সেইবোৰ প্ৰহ্লাদে যুক্তিৰে খণ্ডন কৰিছিল। এই কথাটোৰ কাৰণে প্ৰহ্লাদক দেউতাকে বিভিন্ন শাস্তি প্ৰদান কৰিছিল, কিন্তু এই শাস্তিবোৰেও প্ৰহ্লাদক একো কৰিব পৰা নাছিল।
আৰু প্ৰহ্লাদেও নিজৰ মতত অটল হৈ আছিল। আৰু প্ৰহ্লাদক যেতিয়া কোনো প্ৰকাৰে হৰিক স্মৰণ কৰা কাৰ্যৰ পৰা কোনেও বিৰত কৰাব নোৱাৰিলে, তেতিয়া দেউতাক হিৰণ্যকশিপুৱে প্ৰহ্লাদক ক'লে যে তেওঁ বিষ্ণুৰ সৈতে সমুখ সমৰত লিপ্ত হ'ব বিচাৰে। আৰু বিষ্ণুক ক'ত পাব সুধিলে। তেতিয়া প্ৰহ্লাদে ক'লে যে বিষ্ণু সকলোতে আছে। এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোতে ভগৱান আছে। আনকি ৰাজসভাৰ মাজত থকা এটা স্ফটিক স্তম্ভলৈ আঙুলিয়াই প্ৰহ্লাদে ক'লে যে এই স্ফটিক স্তম্ভটোৰ মাজতো ভগৱান আছে। তেতিয়া খঙতে হিৰণ্যকশিপুৱে স্ফটিক স্তম্ভটো হাতৰ গদাৰে ভাঙি পেলালে। আৰু সেই ভঙা স্তম্ভটোৰ পৰা আধা মানুহ আৰু আধা সিংহৰ আকৃতিৰ এটি ৰূপ নৰসিংহ, যি বিষ্ণুৰ অন্য এক ৰূপ বা অৱতাৰ, আবিৰ্ভূত হৈ হিৰণ্যকশিপুৰক নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিলে। যিহেতু হিৰণ্যকশিপুৱে শিৱৰ পৰা এটা বৰ বিচাৰিছিল, যিটো বৰ এনে আছিল যে তেওঁক কোনো দেৱতা বা মানুহে বধ কৰিব নোৱাৰে, গতিকে বিষ্ণুৱে আধা মানুহ আৰু আধা সিংহৰ ৰূপ লৈছিল। আৰু হিৰণ্যকশিপুৰক কোনো অস্ত্ৰ শস্ত্ৰৰে বধ কৰিব নোৱাৰে বুলি কৈছিল, গতিকে নৰসিংহই নখেৰে বিদাৰি বধ কৰিছিল। আৰু দিন বা ৰাতি হিৰণ্যকশিপুৰৰ মৃত্যু নহয়, গতিকে দিন ৰাতিৰ সন্ধিক্ষণত অৰ্থাৎ সন্ধিয়া সময়ত হিৰণ্যকশিপুৰক নৰসিংহই বধ কৰিছিল। লগতে শিৱই হিৰণ্যকশিপুৰক দিয়া বৰটোত আছিল যে তেওঁৰ মাটিতো মৃত্যু নহয় আৰু আকাশতো মৃত্যু নহয়, গতিকে নিজৰ উৰুত বহুৱাই লৈ নৰসিংহই হিৰণ্যকশিপুৰক বধ কৰিছিল। গতিকে বিষ্ণুৱে কেনেদৰে সময়ে সময়ে অত্যাচাৰীসকলক বধ কৰিবৰ কাৰণে বা জগতৰ পৰা অন্যায়সমূহ আঁতৰ কৰিবৰ কাৰণে কেনেদৰে বিভিন্ন অৱতাৰসমূহ লৈছিল, সেই বিষয়ে কিছু আভাস পাঠটিৰ পৰা তোমালোকে জানিব পাৰিলা। গতিকে তোমালোকে ভালদৰে পাঠটি পঢ়িবা।